Hi friends, মই গৰিমাই মোৰ চেনেল গৌৰী সিম্পল লাইফলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোকৰ ভাল, আমাৰো বাৰু ঠিকেই, মানে ঠিকে আছো। আৰু এতিয়া আজি আপোনালোকক মই মোৰ নতুন ঘৰৰ মেম্বাৰ কেইটাক চিনাকি কৰি দিবলৈ ওলাইছো। মানে আমাৰ নতুন সদস্য আহিছে কেইটামান, তো সেইকেইটাক দেখাই দিম বুলি ভাবিছো। আৰু লগতে এটা কথাও সুধিম আপোনালোকক, প্লিজ পাৰে যদি ক'ব। কথাটো বাৰু কৈ আছো, আগতে আপোনালোকে মোৰ ঘৰৰ নতুন মেম্বাৰ কেইটাক চাই লওক। ঠিক আছে তেন্তে চাই থাকক। এতিয়া তাৰ আগতে আমি খাই লওঁ অকণমান জুচ কামত ধৰাৰ আগতে। আৰু এয়া আমাৰ ঘৰৰ নতুন সদস্য, আপোনালোকক কোৱা মই এইকেইটাক মানে নিজৰ ঘৰৰ মেম্বাৰ বুলিয়ে ভাবোঁ। আজি নতুনকৈ আনিলে, এয়া হাজবেণ্ডে আনিছে। এতিয়া ইয়াৰ লগত এই পটকেইটাও আনিছে। এতিয়া তলত আৰু লগতে নাৰ্চাৰীৰ পৰা মাটিও আনিছে, কাৰণ ইয়াতে মাটিনো ক'ত পাম। তো নাৰ্চাৰীৰ পৰা লৈ আহিছে, কিন্তু মাটিখিনি তলত আছে, ওপৰত আনিব পৰা নাই। এতিয়া আনিব যাব অলপ অলপকৈ এনেকৈ আনি এতিয়া এইখিনিত ঠাই দিব লাগিব আমি। তো সেইকাৰণে এতিয়া যাব এয়া দেউতাক তলত যোৱাই তাই থাকিব পৰা নাই। চাবচোন কেনেকৈ মাতি আছে। দেউতা মাতা এতিয়া মাটিখিনি আনি লওক, তাৰপিছত কাম আৰম্ভ কৰিম। তাৰ আগতে এইটোত মোৰ আগৰ বেম্বো প্লেণ্ট, আৰু এইটোত ধুনীয়া পট এটা আছিলে, সেইটো নেন্সিৰ বাৰ্থডেৰ দিনা ভাঙি থাকিলে। তাৰ কাৰণে অকণমান বেয়া লাগিছে মোৰ, বহুত ধুনীয়া আছিলে পটটো। এতিয়া মই এনেকৈ এইডাল ৰাখি থৈছিলোঁ। আৰু চাওকচোন এইডাল মানে তাৰ এডাল এনেকৈ ফাংগাছ লাগি গ'ল। তো এইডাল কেনেকৈ ঠিক কৰিব পাৰি, কোনোবাই পাৰিলে জনাব। মোৰ সুধিব লগা কথাটো সেইটোৱে আছিলে, এইডাল কেনেকৈ ঠিক কৰিব পাৰি। যদি কোনোবাই জানে প্লিজ মোক জনাব, কাৰণ মোৰ বহুত বেয়া লাগিছে। এইটো একদম যেতিয়া মই অনলাইন অৰ্ডাৰ দিছিলোঁ ন, একোৱেই নাছিলে, পাত ওলোৱা নাছিলে। মই এতিয়া ইমান ডাঙৰ হ'ল, একো হোৱা নাছিলে আজিলৈকে, কিন্তু এইটো আজি এনেকুৱা হোৱাই মোৰ বেয়া লাগিছে। কাৰণ মৰমৰ বস্তু এটা বেয়া এনেকুৱা হ'লে বেয়া লাগে ন। তো প্লিজ আপোনালোকে জনাব, তেতিয়াহ'লে চাই থাকক। আৰু গধূলিৰ পৰিৱেশটো ইমান ভাল লাগে ইয়াতে এইখিনি টাইমত। আৰু যে এই চৰাইবোৰ নেন্সিয়ে চাই বহুত ভাল পায়, তাই তাকেই চাই আছে এতিয়া। মোৰো বহুত ভাল লাগে এইখিনি টাইমত পাৰিলে মই তাইক বাহিৰত উলিয়াওঁ। আৰু এতিয়া মাটি লোৱা হোৱাই নাই, মহৰ উৎপাতত একো ভালকৈ কাম কৰিব পৰা নাই। মহৰ উৎপাতত জঁপিয়াই আছে, চাওক। এতিয়া তাই বহি গৈছে। সন্ধিয়াৰ চাকিটো দি লওঁ, তাৰপিছত কাম কৰিম। মাটি আনোতে আন্ধাৰেই হ'ল। তো এতিয়া চাকি দি ল'লোঁ, তাৰপিছত সেৱা চেৱা কৰি লৈ এইকেইটা এতিয়া ৰুই আছোঁ মই। আচলতে
আমি প্লেণ্ট অনাৰ কথা আগতে ভাবিছিলোঁ, কিন্তু নেন্সিৰ কাৰণে আনিব পৰা নাছিলোঁ, মানে তাই চুই দিয়ে বা ছিঙি দিয়ে বুলি। একচুৱেলি সেইটো ভয় কৰিছিলোঁ, সেইকাৰণে অনা নাছিলোঁ। বেয়াও লাগি আছিল, কাৰণ প্লেণ্ট আনিব বহুত মন আছিল মোৰ। কিন্তু তাৰপিছত তাইক চালোঁ দুদিনমান, মানে মোৰ আগৰ বেম্বো প্লেণ্ট আৰু মানি প্লেণ্টটো ওচৰত নি বা পানী দিলে মই তাইক কোচত লৈ পেলাই দিওঁ, আৰু ৰাতিপুৱা গুড মৰ্ণিং, ৰাতি গুড নাইট সেইবোৰ ক'ব শিকাইছিলোঁ। তো মানে ক'বতো নোৱাৰে তাই, কিন্তু চাই থাকে। কিন্তু ইমান মৰম কৰে সেইটো জানে তাই, যে মায়ে এইকেইটাক মৰম কৰে, তো এইকেইটা চাগে আমাৰ নিচিনাই মানুহ, সেইটো ভাবিছে চাগে। তাই এতিয়া মানে ডাইনিঙত বহাই দিলেও আৰু বা টেবুলত বহাই দিলেও তাই সেইকেইটা কেতিয়াও নুচুৱে। আৰু মই যদি কওঁ মৰম কৰি দিয়া বুলি, এনেই পাতকেইটাত অকণমান লাহেকৈ লাৰি দিয়ে। তো সেইটোৱে মানে চুই দিয়ে তাই। তো সেইখিনিয়ে, মই এইখিনি কথাকে কৈ আছিলোঁ, কিন্তু চাউণ্ডটো একেবাৰে অহা নাছিলে, তো মই এনেকৈ ক'ব লগা হ'ল। ঠিক আছে তেন্তে, চাই থাকক ভিডিঅ'টো। মোৰ ঠাই দিয়া হৈ গ'ল, এইকেইটাক গোটেইকেইটা ৰোৱা হৈ গ'ল। এতিয়া অকণমান ঠাইখিনি চাফা কৰি দি আছোঁ। আৰু চাওক নেন্সিয়ে কেনেকুৱা কৰি আছে মোক, তাই একো কৰিব নিদিয়ে। তো সদস্যকেইটাক ঠাই দিয়া হৈ গ'ল আমাৰ। এইটো আমাৰ ফালে আমি ডাঙৰটো হয় মাটিত, কাঠাণ্ডা বুলি কওঁ, ইয়াতে কি নাজানো। এইটো মানি প্লেণ্ট, আৰু এইটো স্নেক ট্ৰী, আৰু এইটো এনেই পাতফুলটো আমি পাতফুল বুলিয়ে জানিছিলোঁ আগতে, ঘৰত আছিলে। এইটোৰ নামটো কি নাজানো, কোনোবাই জানিলে জনাবচোন মোক। আৰু এইটো এটা আনিছিলে, এইটো এখেতে নিজে পচন্দ কৰি আনিলে। আৰু এইটো এটা স্নেক ট্ৰী। এয়াই আৰু এইখিনি আৰু লগাম আৰু আনিম কেইটামান। আৰু এইফালে চাওক, এই দুষ্টজনীক চাওক, ইহঁতক খাই দিওঁতে মোৰ অৱস্থাটো চাওক, মানে ঘামি জামি অৱস্থা নাই। এতিয়া গা ধুই আহিম, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। এতিয়া মই গা ধুই আহি কথা পাতি আছোঁ, ঠিক আছে। আৰু ইয়াক মই ৰুমত ৰাখিম বুলি ভাবিছোঁ, মানে ৰুমৰ ভিতৰত ইয়াক ৰাখিম। তথাপি ইয়াতে এতিয়া থৈ দিওঁ, কাৰণ পানীও দি দিব লাগিব। আৰু এতিয়া পানী দি দিছোঁ অলপ, পানীওতো লাগিব, ৰুলেতো নহ'ব ন। গা পা ধুই আহিলোঁ, এতিয়া আমি খাম আম আৰু লিচু। আমাৰ নেন্সি আৰু বাপেক বহিয়ে গৈছে, চাওকচোন, এইয়া দুইটা বহি গৈছে, আম আৰু লিচু খাব। কোনোবাই কি খাইছা? আম খাইছা? এয়া এতিয়া আম খাওঁ, আৰু তাৰপিছত ভাত বনাবও আছে। তো আমি ভাত খাই লওঁ, আপোনালোকৰ লগত আৰু পিছত কথা পাতি আছোঁ। মানে আমি ফ্ল'ৰত লৈ লৈছোঁ এতিয়া ভাত, এই মানে ডাইনিঙত খাব নোৱাৰোঁ। তাই শুই আছে, দেখিছেই চাগে, এইটো শুই আছে তাই। তো এইকাৰণে তলত খাই লৈছোঁ, নহ'লে পৰি যাব বুলি বহুত ভয় লাগে। সেইকাৰণে মানে আমি তাইৰ ওচৰতে খাওঁ। ঠিক আছে তেন্তে, আমি ভাতটো খাই লওঁ, তাৰপিছত কথা পাতিম।
এয়া ভেন্দি ভাজি ফুলকে ভাজিছোঁ জাষ্ট, আৰু আমলেট, আচাৰ, আৰু এইটো আমি মানে নিলেজি বুলি কওঁ, সেইটোৰ চব্জি বনাইছোঁ। ইয়াতে কি কয়, ইয়াতে ধুন্দুলি কয় চাগে, চব ঠাই ভেদে বেলেগ বেলেগ নামবিলাক, তো আমি নিলেজি বুলি কওঁ। সেয়াই, এইখিনিয়ে আৰু আমাৰ ৰাতিৰ খানা। আৰু তো ভাত পানী খাই ফ্ৰী হ'লোঁ। এতিয়া অকণমান কাম আছে কিটচেনত, সেইখিনি কৰি লওঁ, তাৰপিছত শুই যাম। তাৰ আগতে ভিডিঅ'টো কমপ্লিট কৰিম বুলি আহিছোঁ। সদায় নিচিনাকৈ আজিও কৈছোঁ, আজি হয়তো বৰ বেছি দেখাব নোৱাৰিলোঁ, মানে মই মেইনলি কিবা এটা বনাই, মানে কিবা স্পেচিয়েল বনালে বনাই দেখুৱাম বুলি ভাবোঁ, কিন্তু আজিও ভাবিছিলোঁ, কিন্তু বনোৱা নহ'ল, কাৰণ বহুত লেট হৈ গৈছিলে। ফ্ৰেছ হৈ অহাৰ পিছত নেন্সিক খুৱাব লগা হ'ল, তো মানে বহুত লেট হৈ গ'ল। তাৰপিছত জানেইতো বাচ্ছাবিলাকে কেতিয়াবা বহুত তাই মানে কেতিয়াবা বহুত জল্দি খাই দিয়ে, আৰু কেতিয়াবা 1-1.5 ঘণ্টা লাগি যায় তাইৰ লগত। তো আজি ময়ে খুৱালোঁ, কেতিয়াবা এখেতকো দি দিওঁ, এখেতে মানে অকণমান বিজি আছিলে, তো মানে মই খুৱাব লগা হ'ল। তো সেইকাৰণে ভাত বনাওঁতে মোৰ বহুত লেট হৈ গ'ল। এতিয়া কিবাকে চিম্পলকে কিবা বনাই খোৱালোঁ, আৰু মানে দেখিলে আপোনালোকে সেইখিনি বনাই খালোঁ। তো এতিয়া সদায় নিচিনাকৈ আজিও কওঁ, ভিডিঅ'বোৰ মানে আপোনালোকে চাই বা ভিউজটো আহে বেছি, কিন্তু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বোৰ চাই এনেই গুচি নাযাব, কিছুমানে পাহৰিও যায়, মানে তথাপি সেইকাৰণে কৈ দিছোঁ, মানে ছাবস্ক্ৰাইব কৰিব যদি ভাল পায় ভিডিঅ'বোৰ, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কমেণ্ট কৰি মোক জনাব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট এণ্ড টেক কেয়াৰ, বাই বাই।